हेलो फ्रेंड्स की खबर आशा करूँ সকলো ভালে আছে আজি আপোনালোকৰ মাজলৈ মই আহিলো লভ গুৰু ফ্ৰম লখিমপুৰ আৰু আপোনালোকে হাজু হক একদম ধামাকাদাৰ এটা ভিডিও চাবলৈ যদি ঘৰত একদম দুখ মনে বহি আছে মন বেয়া লাগিছে আপোনালোকৰ ভাল লাগিবই লাগিব আজি ভাল লাগিবই লাগিব গতিকে ভিডিওটো চাওক ভিডিওটো হ'ব পাব্লিক ৰিয়েকচন আজি লখিমপুৰ গান্ধী পাৰ্কত মই সকলো ল'ৰা ছোৱালীক সুধিবলৈ চেষ্টা কৰিম যে সিঙ্গল লাইফটো বেছি বেষ্ট নে ৰিলেশনশিপত থকাটো বেছি বেষ্ট গতিকে কাৰনো কি মতামত আপোনালোকে চাবলৈ হাজু হওক আৰু বলক মোৰ লগত ভিডিওটো চাওঁ থেংক ইউ তো ফ্ৰেণ্ডছ এতিয়া ভণ্টি কেইজনমান লগ পাইছোঁ গতিকে তেখেতলোকক সুধিম তেখেতলোকৰ মতামত চাই থাকক তুমি সিঙ্গল লাইফ ভাৰ্চেছ ৰিলেশনশিপ কোনটো তুমি বিচাৰিবা সিঙ্গল লাইফ কিয় বিচাৰিবা মানে ৰিলেশনশিপত থাকিলে মানে জেলত থকা নিচিনা লাগে ৰিলেশনশিপত থাকিলে মানে কল কৰি থাকে অত নাযাবা তেনেকৈ কৰে সেইকাৰণে মোৰ কাৰণে সিঙ্গল লাইফ ইজ বেষ্ট মানে ৰিলেশনশিপত থাকিলে জেলত থকা নিচিনা লাগে বুলি ক'লে শুনিলে গতিকে তেওঁৰ মতামতটো শুনি ভাল লাগিলে গতিকে আৰু এগৰাকী আছে তেখেতৰ ওচৰলৈ যাম এতিয়া তোমাৰ মতে তুমি ৰিলেশনশিপটো ভাল পাবা নে সিঙ্গল লাইফটো ভাল পাবা সিঙ্গল লাইফ তোমাৰ মতে তুমি সিঙ্গল লাইফটো বিচাৰিবা নে ৰিলেশনশিপটো বিচাৰিবা সিঙ্গল লাইফ দেখিব পাইছোঁ যে প্ৰায় ল'ৰা ছোৱালীয়ে কৈ আছে সিঙ্গল লাইফটো ভাল পায় ৰিলেশনশিপত থাকি কিবা বৰিং নিচিনা লাগে যেন পাইছোঁ গতিকে চাওঁ আৰু মতামত বেলেগৰো বলক তো ফ্ৰেণ্ডছ যেতিয়া দেখিব পাইছে ভাইটি কেইটামান লগ পাইছোঁ গতিকে সিহঁতৰ মতামত সুধিম কোনে কি কয় আপোনালোকে চাই থাকিব তোমালোকে প্ৰথম তুমিয়ে কোৱা সিঙ্গল লাইফটো ভাল পাবা নে ৰিলেশনশিপত থাকি ভাল পাবা সিঙ্গল লাইফটো বেছি ভাল পাওঁ হয় নি এনে কি কাৰণে ভাল লাগিব কাৰণ লগকেইটালৈ বেছি ভাল লাগে ন সেইকাৰণে এওঁ মতে সিঙ্গল লাইফটো বেছি ভাল লাগে গতিকে এতিয়া ছেকেণ্ড তোমাৰ ওচৰলৈ গৈছোঁ তুমি সিঙ্গল লাইফ ভাল পাবা নে বেছিকৈ নে তুমি ৰিলেশনশিপত থাকি ভাল পাবা ইয়াৰ চেমে হ'ব উত্তৰটো সেই হ'ব ন মানে এওঁৰো সিঙ্গল লাইফে মানে ধৰিব পৰা নাই ৰিলেশনশিপটো বহুত বেয়া পাই যেন পাইছোঁ তুমি কোৱা সিঙ্গল লাইফ ইজ বেষ্ট কি কাৰণে তোমাৰ মতে ছোৱালী ঝঞ্ঝটত বিন্দাছ দহতলৰ ঘূৰি থকা ছোৱালীৰ লগত কেন ঘূৰিব দেখিব পাইছে ছোৱালী ঝঞ্জালৰ পৰা মানে তেওঁ বাচিব বিচাৰিছে গতিকে নেক্সট তেওঁৰ ওচৰলৈ আহিছোঁ তোমাৰ মতে সিঙ্গলে ভাল সিঙ্গল গতিকে সিঙ্গল জিন্দাবাদ বুলি এবাৰ চিৰি দিয়া সিঙ্গল জিন্দাবাদ হে ৰহা নেহি যাত থেংক ইউ তো মেচ দেখিব পাইছে ভণ্টি এজনী লগ পাইছোঁ তাইক সুধিম এতিয়া তাই মতামতটো ক'ব গতিকে তুমি সিঙ্গল লাইফটো ভাল পাবা নে তুমি ৰিলেশ্যনশ্বিপটো ভাল পাবা সিঙ্গলে ভাল পাম কেলৈ কাৰণ কোনো তেতিয়া যাবলৈও একো মানে আপত্তি নকৰে আৰু লাইফটো মই নিজৰ মতে চলিব পাৰিম আৰু হাৰ্ড হ'ব মন নাই বিশেষকৈ এইবোৰ বহুত সুন্দৰ এটা মতামত আগবঢ়ালে গতিকে আপোনালোকে চাই থাকিব থেংক ইউ গতিকে সিহঁতৰ মতামত ল'ম আপোনালোকে চাব তোমাৰ মতে মানে সিঙ্গল লাইফটো ভাল নে ৰিলেশ্যনশ্বিপটো ভাল সিঙ্গল লাইফটোৱে ভাল মানে কি কাৰণে মানে এইটো যি কৰিব পাৰি নিজে মনৰ ইচ্ছা মতে কৰিব পাৰি আৰু এতিয়া বয়ফ্ৰেণ্ডটোতো নিদিয়ে এনেকৈ গতিকে দেখিব পাইছে ভণ্টিৰ মতে মানে সিঙ্গল লাইফটো বেষ্ট হয় গতিকে মতামতটো জানি ভাল লাগিলে থেংক ইউ তোমাৰ মতে সিঙ্গল লাইফে ভাল সিঙ্গল লাইফ ভাল কি কাৰণে নিজৰ মতে চব কৰিব পাৰি নিজৰ মতে চব কৰিব পাৰি গতিকে দেখিছে সিঙ্গল লাইফটো চবেই ভাল বুলি কৈছে মানে নিজৰ মতে সকলো কাম কৰিব পাৰে বোলে থেংক ইউ পিছে আৰু এজনী বাইদেউ লগ পাইছোঁ বাইদেউৰ মতামতটো ল'ম আপোনাৰ মতে সিঙ্গল লাইফটো ভাল নে ৰিলেশ্যনশ্বিপত থকাটো ভাল সিঙ্গল লাইফটো ভাল এনে কি কাৰণে সিঙ্গল লাইফ হ'লে যি মন যায় তাকে কৰিব পাৰি গতিকে বাইদেউৰ মতে মানে সিঙ্গল লাইফটো বহুত ভাল বুলি কৈছে গতিকে কোনো ৰিলেশ্যনশ্বিপ বুলি কোৱা নাই এতিয়ালৈকে গতিকে চাওঁ আৰু বোলক থেংক ইউ তো ফ্ৰেণ্ডছ দেখিব পাইছে লগৰে হয় মোৰ লগ পাইছোঁ মানে একে বৰাবৰ দেখি পিনি লগৰে গৈছোঁ গতিকে তোমাৰ মতে মানে সিঙ্গল লাইফটো বেছি ভাল নে ৰিলেশ্যনশ্বিপটো বেছি গতিকে দেখিব পাইছে ৰিলেশ্যনশ্বিপটো ভাল বুলি কৈছে ধন্যবাদ থেংক ইউ হা ঠিক আছে বিচাৰিম যে আপোনাৰ মতে মানে সিঙ্গল লাইফটো বেছি ভাল নে ৰিলেশ্যনশ্বিপত থকাটো বেছি ভাল আপোনাৰ মতামত মানে এনেই ৰিলেশ্যনশ্বিপটো আপোনাৰ মতে ভাল নে সিঙ্গল লাইফটো ভাল ৰিলেশ্যনশ্বিপে ভাল বিয়া পতাৰ কাৰণে অপিনিয়নটো দিছে মানে ৰিলেশ্যনশ্বিপটো ভাল তো ফ্ৰেণ্ডছ দেখিব পাইছে লগৰ কেইটামান লগ পাইছোঁ গতিকে সিহঁতৰ মতামতটো ল'ম আপোনালোকে চাব মানে তোমাৰ মতে তুমি ৰিলেশ্যনশ্বিপটো ভাল পাবা নে সিঙ্গল লাইফটো ভাল পাবা সিঙ্গল লাইফ মানে এনেই কাৰণটো কি সিঙ্গল লাইফ লগৰবিলাকৰ লগত এনজয় কৰিবলৈ পাৰি ৰিলেশ্যনত থাকিলে গাৰ্লফ্ৰেণ্ডে ফোন মাৰি থাকে 24 ঘণ্টা কৈ ওলাই চলাই নাযাবলৈ এইটো কাৰণে সিঙ্গল লাইফে বেষ্ট তো দেখিব পাইছে ৰিলেশ্যনশ্বিপত থাকিলে গাৰ্লফ্ৰেণ্ডে 24 ঘণ্টাই ফোন কৰে বুলি কৈছে
মানে ছিংগুল লাইফটো মানে বেষ্ট বুলি কৈছে। গতিকে আমি আৰু এজন বন্ধু আছে, তেওঁৰ অপিনিয়নটো ল'ম। তোমাৰ মতে? ছিংগুল লাইফ বেষ্ট। ছিংগুল লাইফ বেষ্ট। গতিকে তুমিও আহা। ছিংগুল লাইফ বেষ্ট ন? তুমি ক'লা ছিংগুল লাইফ বেষ্ট। ছিংগুল লাইফ যে হ'ব বুলি এবাৰ চিঞৰি দিয়া। ছিংগুল লাইফ যে হ'ব। দেখিব পাইছে আৰু এজন ভাইটি লগ পাইছোঁ। গতিকে তোমাৰ মতে তুমি ৰিলেশ্যনশ্বিপটো ভাল পাবা নে ছিংগুল লাইফটো ভাল পাবা? ছিংগুল লাইফটো ভাল। এনেই মানে কি কাৰণে? ছিংগুল লাইফটো এনজয় কৰিব পাৰি লগৰ লগত ল'ৰাৰ লগত আৰু কিবা কিবি ধৰণৰ গতিকে দেখিব পাইছে এইজন ভাইটিৰ মানে মতামত ছিংগুল। গতিকে ছিংগুল যেই হওক, ছিংগল যে হ'ব। চবেই কৈছে ছিংগুল লাইফ বেষ্ট। গতিকে ত' ফ্ৰেণ্ডছ, আপোনালোকৰ মতামতবোৰ চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব। এইটো দৰকাৰ কিন্তু দেই। মানে এনেকুৱা ধৰণৰ পাব্লিক ৰিয়েকশ্যন চাই যাবলৈ মোৰ লগত আপোনালোকে মোৰ চেনেলটোৰ ভিতৰলৈ সোমাই আহক। আৰু কথা এটা, সকলোৱে কৈ আছে ছিংগুল লাইফ ছিংগুল লাইফ ছিংগুল লাইফ ছিংগুল লাইফ যেই হওক বুলি কৈছে। কিন্তু আপোনাৰ মতে কি হয়? ৰিলেশ্যনশ্বিপত থকাটো ভাল নে ছিংগুল লাইফটো ভাল? গতিকে আপোনালোকে কমেণ্ট কৰি জনাওকচোন। যিসকলে ভিডিঅ'টো চাই আছে জনাওক। মই কমেণ্টবিলাক কেতিয়াবা পাৰিলে পঢ়ি শুনাই দিম ৰাইজৰ আগত। জনাওক। থেংক ইউ।